নমস্কাৰ সকলোকে মই এই ক্ৰিষ্টেল ব্ৰেচলেটডালৰ কথা আপোনালোকক জনাবলৈ বিচাৰিছোঁ। এই ক্ৰিষ্টেল ব্ৰেচলেটডাল আপোনাৰ যদি আপোনাৰ কৰ্মক্ষেত্ৰত মানে আপোনাৰ ৱৰ্ক প্লেছত যদি বহুত মানে এনেকুৱা কলিগছ আছে যোনবোৰ আপোনাৰ এনিমি হয় বা আপুনি কাম কৰি আছে বাট উন্নতি হোৱা নাই, আপোনাৰ কলিগছবোৰৰ লগত ভাল নহয় বাট আপুনি ভাল কৰিব বিচাৰিছে, বছৰ লগত ভাল নহয় ভাল হ'ব বিচাৰিছে। চ' সেনেকুৱা ধৰণৰ ক্ষেত্ৰত যদি আপোনাৰ অসুবিধা আহি আছে, কৰ্মক্ষেত্ৰত যদি আপুনি অসুবিধা পাই আছে আপোনাৰ কলিগৰ পৰা, তেতিয়াহ'লে আপোনাৰ বছৰ পৰা, তেতিয়াহ'লে এডাল ক্ৰিষ্টেল আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। বহুত কম দিনৰ ভিতৰতে বহুত ভাল ৰিজাল্ট পাব। দেখিব যিমানবোৰ নিগেটিভিটিজ আছে ৱৰ্ক প্লেচৰ পৰা লাহে লাহে নোহোৱা হ'ব ধৰিছে। লাহে লাহে আপোনাৰ ৰিলেশ্যনছ ৱৰ্ক প্লেচত কলিগৰ লগত বছৰৰ লগত ভাল হ'ব ধৰিছে। আপোনাৰ কামবোৰত প্ৰশংসা কৰিব ধৰিছে। চ' সেনেধৰণৰ যদি কিবা অসুবিধা আপোনাৰ জীৱনত আছে বা আপুনি ফেচ কৰি আছে, এডাল ব্যৱহাৰ কৰি চাব পাৰে। ধন্যবাদ।